ফ্ৰেণ্ডছ, আজি এটা স্পেচিয়েল ডিছ বনাব গৈ আছোঁ। সেইটো মোৰ ডিছ, কিন্তু বনাব আহে সেইটো হ'ল বইল পৰ্ক উইথ বেম্বু শ্বুট। পৰ্ক বইল উইথ বেম্বু শ্বুট মোৰ খুবেই প্ৰিয়। মোৰ এনেও পৰ্ক খুব প্ৰিয় আৰু পৰ্কটো মই স্ম'ক পৰ্ক ইউজ কৰিম। আহক ব'লক আমি চাওঁ কেনেকৈ বনাই পৰ্ক বইল উইথ বেম্বু শ্বুট। প্ৰথমতে মোক লাগিব অলপ পৰ্ক, গাহৰি মাংস। তাৰপিছত মোক অকণমান আদা লাগিব, 10 ফুটামান নহৰু লাগিব, এটা বিলাহী, অলপ মান ধনিয়া আৰু 4টামান শুকান জলকীয়া আৰু লগতে অকণমান বেম্বু শ্বুট, বাঁহৰ গাজ। তাৰপিছত আমি এটা কেৰাহী, শুকান কেৰাহী অকণমান গৰম কৰি ল'ব লাগিব গেছত। তাৰপিছত এই গাহৰি মাংসখিনি আমি কেৰাহীটোত দি অকণমান ফ্ৰাই কৰি ল'ব লাগিব, অকণমান কিছু দেৰি। তাত কোনো মানে গাহৰি মাংসখিনি দিয়াৰ আগত কিন্তু একো তেল চেল দিব নালাগে। শুকান কেৰাহীত গাহৰি মাংসখিনি ভাজি ল'ব লাগিব কিছু দেৰি, একদম কম জুইত। মাংসখিনি ভাজা হ'লে আমি 5 মিনিটমান ভাজি যেতিয়া গাহৰি মাংসখিনিৰ তেল ওলাব, তেতিয়া আমি 1 কাপ পানী তাত দি দিম। কেৰাহীটোত 1 কাপ পানী দি দিম আৰু তাৰপিছত এটা বিলাহী দি দিম তাতে, গোটা বিলাহী নাকাটাকৈ। তাৰপিছত এই যিখিনি শুকান জলকীয়া আছে সেইখিনি আমি দি দিম, 4টামান শুকান জলকীয়া দি দিলে হ'ল। তাৰপিছত আমি কেৰাহীটো বন্ধ কৰি দিম আৰু অলপ দেৰি সেই গোটেইখিনি বস্তু আমি সিজিব দিম, বনিব দিম, একদম কম জুইত চিমত দি পেলাই সিজিব দিম। বিলাহীটো যেতিয়া অকণমান দেৰি এইখিনি বস্তু সিজাৰ পিছত 10 মিনিটমানৰ পিছত বিলাহীটো কেৰাহীটোৰ পৰা উলিয়াই ল'ব লাগিব আৰু লগতে যিখিনি শুকান জলকীয়া আছে এক্সট্ৰাকৈ উলিয়াই পেলাই এখন প্লেটত ল'ব লাগিব, শুকান জলকীয়াখিনি আৰু বিলাহীখিনিও। আৰু সেইটো এটা গ্ৰাইণ্ডাৰত মাৰি এটা পেষ্ট বনাই ল'ব লাগিব, মিক্সাৰত মাৰি পেষ্ট বনাই ল'ব লাগিব। তাৰপিছত আমি সেই কেৰাহীটোত য'ত গাহৰিখিনি বনি আছিল তাত আমি আদা নহৰুখিনি থেতালি তাত দি দিলোঁ। তাৰপিছত আমি যিখিনি বিলাহী আৰু শুকান জলকীয়াৰ পেষ্ট মিক্সাৰত বনাইছিলোঁ সেইখিনি আমি কেৰাহীটোত দিম, মাংসখিনিৰ সৈতে কেৰাহীটোত দি দিম আৰু লগতে অকণমান বাঁহৰ গাজো দি দিম, আৰু কেৰাহীটো বন্ধ কৰি পেলাই তাক কম জুইত 10 মিনিটমান আমি বনিবলৈ দিম। 10-15 মিনিটমান লাগিব বনিব। মই 15 মিনিট তাক সিজালোঁ, 15 মিনিট সিজালোঁ। এতিয়া মোটামুটি আমাৰ হৈছে আৰু গাহৰিখিনি। এতিয়া খালি অকণমান গাৰ্নিচিঙৰ কাৰণে অকণমান মান ধনিয়া দি দিম ওপৰত, মান ধনিয়া দি পেলাই অকণমান মাংসখিনি লৰাই দিম মাংসখিনি। বা কি সুন্দৰ গোন্ধাইছে, বিশেষকৈ বাঁহ গাজৰ গোন্ধটো বৰ বঢ়িয়া লাগিছে, খাই মজা লাগিব যেন পাইছোঁ। এয়া মোৰ বেম্বু শ্বুট, পৰ্ক উইথ বেম্বু শ্বুট ৰেডি। এতিয়া আমি ইয়াক টেষ্ট কৰিম, ব'লক আজি আৰু ব'লক। চ' ফ্ৰেণ্ডছ, মোৰ পৰ্ক বইল উইথ বেম্বু শ্বুট ৰেডি হৈ গ'ল। কিন্তু এতিয়া মোৰ মানে কিমান খাম মই ভাবি আছোঁ। আৰু প্ৰথমতে টেষ্ট কৰি চাওঁ বাৰু, দেখাত কিন্তু বিৰাট টেষ্ট হ'ব যেনে লাগিছে। টেষ্ট কৰি চাওঁ। মই এনেও পৰ্ক ভাল পাওঁ আৰু স্ম'ক পৰ্ক আৰু বেছি ভাল পাওঁ। যদি স্ম'ক পৰ্কৰ হয় মজা আছে, তাৰ লগত ভাত খাই বঢ়িয়া লাগিব। তথাপিও মই আৰু 2 পিচমান খাওঁ আজিৰ কাৰণে।